আমি অসমীয়া জাতিয়ে আমাৰ হাৰ্ট আৰু হাৰ্টৰ হেৰুৱাল আমাৰ হৃদস্পন্দন হেৰাই গ'ল। আজি সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে যে অসমত এনে এজন শিল্পী আছিল যিজন শিল্পীয়ে গীতেৰে সংগীতেৰে আৰু জীৱনৰ আদৰ্শৰে সমগ্ৰ জাতিটোক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এক কৰি বান্ধি থৈ গ'ল। আৰু এই ব্যক্তিজনৰ মৃত্যুত সমগ্ৰ জাতি উগুল খাই পৰিলে। কালি এটা প্ৰতিবেদন চালোঁ নীতিশ কুমাৰৰ, তেখেতে কৈছে যে সমগ্ৰ ভাৰতবৰ্ষত আজি তাৰিখত এনে এজন শিল্পী আছেনে জুবিন গাৰ্গৰ দৰে এজন শিল্পী নহ'লে যাৰ কাৰণে সমগ্ৰ জাতি হীৰা ধুকৰি কান্দিব, গোটেই ৰাতি সমগ্ৰ জাতি উজাগৰে থাকি চকু লুটি থাকিব। সমগ্ৰ ভাৰতবৰ্ষৰ মানুহক নীতিশ কুমাৰে প্ৰশ্ন কৰিছে। ঠিক একেদৰে অভিচাৰ শৰ্মা নামৰ এজন ডাঙৰ সাংবাদিক, তেখেতেও দীঘলীয়া প্ৰতিবেদন দি প্ৰশ্ন কৰিছে। আৰু জুবিন গাৰ্গ পৰলোক প্ৰাপ্তি হোৱাৰ লগে লগে সমগ্ৰ বিশ্বই এতিয়া জুবিন গাৰ্গ কোন সেইটো বিচাৰি ফুৰিছে। আৰু সমগ্ৰ বলিউড আনকি হলিউডেও আৰু নিউ ইয়ৰ্ক টাইমছৰ পৰা আৰম্ভ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংবাদ প্ৰতিষ্ঠানে জুবিন গাৰ্গক আজি জুবিন গাৰ্গৰ মৃত্যুক লৈ সম্প্ৰচাৰ কৰিছে আৰু কৈছে যে বিশ্বত এনে এজন শিল্পী আছিল যিজনে কেৱল গান গোৱা নাছিল, মানৱতাৰ কথা কৈ গীতেৰে সুৰেৰে সমগ্ৰ জাতিক বান্ধি মানৱতাৰ কথা কৈ গ'ল কেৱল। গতিকে এই মানুহজনে আজি অসমীয়া জাতিক সমৃদ্ধ কৰিলে আৰু বিশ্বৰ বুকুত আজি তাৰিখত দেখাই দিলে যে অসমীয়া নামৰ এটা জাতি আছে, যিটো জাতিত জুবিন গাৰ্গৰ দৰে মানুহ জন্ম দিছে, যিটো জাতিয়ে গোটেই সমগ্ৰ বিশ্বই আজি অসমীয়া মানুহ বিচাৰিছে। এইটো আমাৰ কাৰণে কম ডাঙৰ কথা নহয়। আজি অসমীয়া জাতিক বিশ্বত চিনাকি কৰাই দিলে জুবিন গাৰ্গে। ভূপেন হাজৰিকা যেতিয়া প্ৰয়াত হৈছিল তেতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ আলোচনা হৈছিল যে বব ডিলান, পল্লৱ চং আৰু ভূপেন হাজৰিকাৰ পাছতেই গীতেৰে সংগীতেৰে সমগ্ৰ পৃথিৱীক মানৱতাক বান্ধি পেলোৱা মানুহ হ'ল ভূপেন হাজৰিকা। তাৰপিছত আজি চৰ্চা হৈছে যে গীতেৰে সুৰেৰে কণ্ঠেৰে মানৱতাই সমগ্ৰ এটা জাতিক বান্ধি পেলোৱা চতুৰ্থজন বিশ্বৰ শিল্পী হ'ল জুবিন গাৰ্গ। এইটো আমাৰ কাৰণে কম কথা নে? সেই চাৰিজনৰে দুজনেই অসমীয়া, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ। বাকী দুজন বব ডিলান আৰু পল্লৱ চং। এই কথাটো আজি সমগ্ৰ বিশ্বত আলোচিত হৈছে। এই কথাটো কম নহয়। আজি জুবিন গাৰ্গে সমগ্ৰ অসমীয়া জাতিক বিশ্বৰ চকুলৈ লৈ গ'ল। আৰু এতিয়া প্ৰশ্ন হয়, আমি অসমীয়া জাতিয়ে জুবিন গাৰ্গক আমি ন্যায় দিব পাৰিমনে? এই প্ৰশ্নটো এই সময়ত আজি অনুষ্ঠিত কৰাৰ পাছত আমি সমগ্ৰ অসমীয়া জাতিয়ে বুকুত হাত ধৰি প্ৰশ্ন কৰিব লাগিব যে আমি এই ন্যায় আমি জুবিন গাৰ্গক দিব পাৰিমনে? আজি প্ৰশ্ন হৈ আছে সন্দেহৰ আৱৰ্ত। কিয় সন্দেহৰ আৱৰ্ত? তিনিটা ভিডিঅ' লিখিছে। এই তিনিটা ভিডিঅ'ত যদি কিবা যদি এডিট কৰা হৈছে, এআই জৰিয়তে প্ৰস্তুত কৰা হৈছে, তেতিয়া বেলেগ কথা। কিন্তু আমি চাই দেখিছোঁ এইকেইটা একেবাৰে অৰিজিনেল ভিডিঅ'। প্ৰথম ভিডিঅ'ত কি হৈছে যে জুবিন গাৰ্গ লাইফ জেকেট পিন্ধি সাঁতুৰি অৱস হৈ গৈছে। লাইফ জেকেট পিন্ধি সাঁতুৰি অৱস হৈ যোৱাৰ শেষত কি হ'ল, ভিডিঅ'টো কাটি দিছে। ভিডিঅ' জুবিন গাৰ্গ ইয়ৰফোনত বহি আছে আৰু কেইজনমান নাং কুকুৰ সাগৰত লাইফ জেকেট পিন্ধি সাঁতুৰি আছে আৰু নাম গাই আছে যে জুবিন দা হওক লাইফ জেকেট পিন্ধি সাঁতুৰিবলৈ। প্ৰথম অৱস্থাত লাইফ জেকেটৰ সাঁতুৰাই অৱস কৰি লোৱা হয় এজন মানুহক। তাৰপিছত লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ কোৱা হ'ল আৰু কোৱা হ'ল যে সিপাৰলৈ যাব লাগে। এইকেইটা ভিডিঅ'টো কোনো এক ভিডিঅ' নহয়। কিয়? আজি আমি দেখিছোঁ জুবিন গাৰ্গে যেতিয়া গীত পৰিৱেশন কৰি থাকে, কোনোবা এজন ল'ৰাই যদি সৰু ল'ৰাই জুবিন গাৰ্গক যদি ভৰিত ধৰিবলৈ যায়, ঘৰতে ভৰি ধৰি মাৰি দিয়ে। কি সেই ল'ৰাকেইজনে জুবিন গাৰ্গক চুৰি মাৰিবলৈ যায় নেকি? বন্ধুকে গুলিয়াবলৈ যায় নেকি? নাযায়। সেই লেফটেনেণ্টে জুবিন গাৰ্গৰ অনুমতি কঢ়িয়াই দিয়ে, কিজানি জুবিন গাৰ্গক অন্যায় কৰিব। কিন্তু সাগৰ কিমান ভয়াৱহ নাজানে নেকি? আগ ৰাতি গোটেই ৰাতি মই খুৱাই দিয়া হ'ল জুবিন গাৰ্গক।
জাতিয়ে জুবিন গাৰ্গক অৱশ কৰি পেলোৱা হৈছে যিটো অতনুক মই এটা ভিডিঅ' পোৱা হৈছে যে গোটেই ৰাতি আগৰাতি তেওঁলোকে পাৰ্টি কৰিছে গোটেই ৰাতি আগৰাতি পাৰ্টি কৰিলে তাৰপিছত লাইভ টিকেট লৈ অৱশ কৰা হ'ল তাৰপিছত লাইভ টিকেট খুলি ভিডিঅ'টো লাইভ টিকেট খুলি লৈ জুবিন গাৰ্গে ঠিকনালৈ গৈ আছে আৰু লাইভ টিকেট পিন্ধা মানুহকেইটা গ'ল আজি তাৰিখত সেই লাইভ টিকেট পিন্ধি থকা মানুহকেইটা হাতত কিয় হাত কেৰি নিয়া নাই এই প্ৰশ্নটো অসমীয়া জাতিয়ে সুধিবই লাগিব আজি ৰাতি সেই পাৰ্টিত কোনবোৰ আছিলে জুবিন গাৰ্গক গোটেই ৰাতি মদ খুৱাই অৱশ কৰি পেলোৱা সেই পাৰ্টিত কোনকেইটা মানুহ আছিলে সেই মানুহকেইটাৰ হাতত আজি তাৰিখত হাত কেৰি নথকাটো অসমীয়া জাতিৰ কাৰণে এটা ভয়াৱহ বিড়ম্বনা জুবিন গাৰ্গে লাইভ টিকেট আৰু সেই সময়তে ভিডিঅ'টো কাট তাৰপিছত কি হ'ল যি 16জন মানুহ জুবিন গাৰ্গৰ লগত গৈছিলে সাগৰলৈ সেই 16জন মানুহৰ হাতত আজি তাৰিখত কিয় হাত কিনে নাই কিয় আমি কৈ থাকিম সন্দেহজনক আচলতে অভিনন্দন কেনেকৈ চক্ৰ বিহুৰ মাজত ভুৱাই লোৱা হৈছিল সেই 16জন মানুহে সাগৰৰ মাজত জুবিন গাৰ্গক লাইভ টিকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উচতাই চক্ৰ বিহুত যেনেদৰে অভিনন্দন মাৰিছিলে সপ্তৰথীৰে এনেদৰে এই 16ৰথীয়ে জুবিন গাৰ্গক সাগৰৰ মাজত সাঁতুৰাই হত্যা কৰিছে ইয়াৰ পৰা অন্য কোনো কথা থাকিব নোৱাৰে আজি আত্মহত্যাৰ কাৰণে যিটো চৰাই সেয়া দিয়া হত্যাকাণ্ড নহয় আজি সাঁতুৰি সাগৰত অৱশ কৰি হত্যা কৰিব বিচৰা এই 16জন মানুহ আঠ ৰাতি পাৰ্টি কৰা মানুহকেইজন নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৰা শ্যাম কানুৰ হাতত হাত কেৰি নথকাটো জাতিৰ কাৰণে বিড়ম্বনা সেইকাৰণে মই এই গোটেই ঘটনাটো হত্যা আখ্যা দিছোঁ মই ইয়াত কোনো সন্দেহ ৰখা নাই কাৰণ ভিডিঅ'য়ে কোনো মিছা কথা কোৱা নাই গতিকে আমি বিচাৰিম এতিয়া আমাক ন্যায় লাগিব এই ন্যায় নোপোৱা পৰ্যন্ত অসমীয়া জাতি কিন্তু কান্দি থাকিব গতিকে মই আহ্বান জনাওঁ যে এই ন্যায় আমি পাব লাগিব অসমীয়া জাতিয়ে এই ন্যায় পাব লাগিব এইখিনি মই আহ্বান জনালোঁ এতিয়া মোক এজন